নমস্কাৰ বন্ধুসকল, এইটো গুচি গৈছে মংকি ডান্স এইবিলাক বাৰু হৈ গ'ল বাৰু। নমস্কাৰ বন্ধুসকল, মই ঋতুৰাজ ভলিয়া স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফান ৰাজলৈ। তো আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজি ফাৰ্ষ্ট টাইম মটো ব্লগ কৰিম 180 লৈ কিনে মটো ব্লগ কৰি কি সকলোবিলাক দেখাই যাম, ক'ত যাওঁ কি কৰোঁ। তো আজি অলপ ফটোশ্বুটো কৰিবলৈ আছে, ফটোশ্বুট কৰাও দেখাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। এয়া 180 লৈ পিনে এতিয়া আমি মটো ব্লগ কৰিম। ফাৰ্ষ্ট টাইম আজি মটো ব্লগ কেনেকুৱা হয় নাজানো, চেষ্টা কৰিম। তো এইডোখৰ ঘৰৰ পৰা ওলাই গৈছোঁ আৰু এইফালে ফাৰ্ষ্ট টাইম মটো ব্লগ, কেনেকুৱা এক্সপিৰিয়েঞ্চবিলাকো ক'ম। আগে পিছে মটো ব্লগ কৰি কিনে পোৱা নাই বাৰু। তো এইটো পুখুৰী পাৰ এটা পামগৈ, মানে এইটো পুখুৰী মোৰ ভিডিঅ'ত আগতে দেখিছে চাগে। এয়া ৰজাদিনীয়া পুখুৰী, বৰগোহাঁই পুখুৰী আমাৰ ঘৰৰ ওচৰৰে। তো গৈ আছোঁ বলক। তো এইটো দেখিছে আপোনালোকে কি ধুনীয়া প্ৰকৃতিৰ মাজেৰে গৈ আছোঁ আমি। এইটো ৰজাদিনীয়া পুখুৰী, তাৰপিছত এইফালে আছে আমাৰ পাহাৰবিলাক। তো এদিন দেখাইছিলোঁ। তো এইফালে গৈ আছোঁ, এয়া পাই মই। তো মানে এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ বাগানত, যিহেতু মানে এতিয়া যে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰা হৈছে, তাৰ জৈৱিক সাৰ মানে কেনেকৈ কি বনায় সেইবিলাকৰ বিষয়ে অলপ দেখাম তাত গৈ কিনে। তো তালৈকে আমি গৈ আছোঁ মটো ব্লগ উইথ আপোনাৰ জৈৱিক সাৰো দেখাম। তো লগত আমাৰ এজন আহিছেই বাবু চিধাৰ, ই আহিছে, তাৰ লগতে আমি গৈ আছোঁ। ৰাস্তাবিলাক বেয়া বাৰু অলপ, বহুত বছৰৰ আগতে বনোৱা হৈছিলে ৰাস্তাবিলাক, আকৌ পুনৰ এইটো ছাইডৰ পৰা আগৰ পৰা অলপ মেৰামতি হৈ আহিছে। তো এইটো খুব সোনকালে হ'বগৈ। আৰু এই আমাৰ যিটো জিঅ' টাৱাৰ, এইটো নহ'লে আমি দিনতে আধাৰ। আমাৰ জিঅ' টাৱাৰ মেইন নেটৱৰ্ক আগতে নাছিলে, আগতে বহুত অসুবিধা হৈছিলে। তো এতিয়া ঘৰৰ ওচৰতে যিহেতু টাৱাৰ ফুল পায়। গৈ আছোঁ আমি। এতিয়া আমি পাইছোঁ আমাৰ লেঙিবৰ তিনিআলি। লেঙিবৰ এইডোখৰ আমাৰ ঘৰ লোকেল আৰু লেঙিবৰ তিনিআলি পাইছোঁহি। ইয়াৰ পৰা আৰু অলপ আগলৈ যাম। লাগি আছে কৰি গৈছোঁ। তালৈকে যাম, কম্প'জলৈকে যাম। তো এইফালে আপোনালোকে ভিউটো চাওক, পাহাৰৰ বাগানবিলাক। আৰু এইফালে মানুহবিলাকে কাম লাগি আছে বাগানত। এইফালে মোৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ ভিডিঅ' চাই ভাল লাগে বুলি কৈছে। এতিয়া এনেকৈ ক'লে উৎসাহ লাগে অলপ। আহিছোঁ ৰ'বা। তো এতিয়া গৈ আছোঁ বাৰু কম্প'জলৈ, পোৱাগৈ নাই, পামগৈ। এটা কথা মানে এতিয়া মোৰ হৃদয়ত হৈছে, এতিয়া নহয় বাৰু, যেতিয়া আমি মানে বাইকত যাওঁ তো পূৰা চিঞৰি গান গাই যাওঁ দুয়োটাই। তো আজি কেমেৰা আগত ইউলাজ কৰিছে বাৰু, ময়ো গোৱা নাই তেনেকৈ নহয়। এতিয়াতো আমি যেতিয়া বাইকত যাওঁ ন, তেতিয়াতো পূৰা গান চিঞৰি যাওঁ কৈছোঁ। প্ৰায়ভাগ আমি দুটা লগতে থাকোঁ বাৰু, য'লৈ যাবলৈ হ'লেও দুয়োটাই যাওঁ। আৰু যেতিয়া মানে যাওঁ বা আহোঁ বাইকত, তো পূৰা গান আৰু দুয়োটাই। এই বাৰু ভাল গায়, বহুত ভাল গায়। এদিন শুনাম আপোনালোকক মোৰ ভিডিঅ'তে, নহ'লে এদিন গাব, আপোনালোকে শুনিব পাৰিব তেনেকৈ। তো এইফালে আৰু এখন বাগান পাইছোঁহি, এই দুই চাইডে দেখিছে বাগান। বাগান ইমান কৰি আছোঁ মানে আমাৰ চৰাইদেউ বাগানেই আৰু, যিহেতু অসমীয়া বাগানৰ বাবে বিখ্যাত, চাহৰ বাবে বিখ্যাত।
আমাৰ চৰাইদেউৰ বাগান। আৰু এইবিলাক বাগান যে দেখিছে যে এইবিলাক কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয়, সম্পূৰ্ণ জৈৱিক সাৰেৰে প্ৰয়োগ কৰা হয় ইয়াত। তো সেই জৈৱিক সাৰ ক'ত কেনেকৈ কি হয় সেইটোৱে দেখাবলৈ গৈ আছোঁ লগত। তো বোলো দিব তো পাইছোঁহি আৰু এই চাইডে আপোনালোকে দেখিব পাৰে গোটেই নগা পাহাৰবিলাক ওলাই আছে। এইবিলাক নগা পাহাৰ সম্পূৰ্ণ। তো বন্ধুসকল সোমাই আহিলোঁ। এইবিলাক চাব পাৰে সকলো পাহাৰ, নগা পাহাৰ, এই গোটেই পৰিৱেশটো চাওক আপোনালোকে কিমান ভাল লগা। তো অলপ আগলৈ যাম, অলপ আগৰ পৰা দেখাম। সেই ইয়ালৈ আহিলোঁ, ভিডিঅ' এটা বনাওঁ ইয়াতে নামা। তো দেখিছে পালোহি বাৰু। যাব সেইবিলাক আনি পিনে জোৰ টোৰ পৰা আনি পিনে ইয়াত ৰখা হয় এনেকৈ, আৰু এনেকৈ কিবা কিবি কৰা হয় চাগে। তাৰ পৰা এনেকৈ ইয়াত সাৰ প্ৰস্তুত কৰা হৈছে এনেকৈ। তো এইবিলাক এনেকৈ প্ৰস্তুত কৰি থকা হৈছে। এইবিলাক বাৰু হৈ গ'ল বাৰু, এইবিলাক গৈ পিনে এতিয়া বাগানত দিব পাৰিব। ইয়াৰ দিওঁ অল কম্পোষ্ট হেৰি কৰি, ইয়াৰ দিয়াৰ পিছত গোবৰ দিওঁ। গোবৰ দিয়াৰ পাছত ড্ৰাই মেটাৰ, শুকান জাবৰ সেইটো দিওঁ। তাৰপিছত গ্ৰীণ মেটাৰ, সেইটো কেঁচা জাবৰটো কাটি আনি এতিয়া দি। মানে মোৰ কিমান দিন লাগে এইটো প্ৰস্তুত হ'বলৈ সাৰটো? 90 দিন লাগে। 90 দিনত হৈ যায়। 90 দিনত আমি বাগানত দিব পাৰে আৰু। 90 দিন বাগানত। এইটো ৰাসায়নিক নহয়, সম্পূৰ্ণ জৈৱিক। সম্পূৰ্ণ জৈৱিক হয়। 90 দিনৰ পাছত মানে দিব পৰা হৈ যায়। 90 দিনৰ পাছত এইটো টানাৰ কৰি গুড়ি কৰি ল'ব লাগে। গুড়ি কৰাৰ পাছত 3টা টানাৰ দিয়া হয়। 3টা টানাৰ পাছত 90 দিনত মাছবোৰ বাগানত লৈ দিয়া হয়। তো ধন্যবাদ দাদাই ক'লে কেনেকৈ কি কৰিব লাগে। আৰু এটা মেচিন আপোনালোকে দেখিছে, এইবিলাক মানে কেঁচা এইবিলাক ফটকাবিলাক আছে, সেইবিলাক আনি পিনে ইয়াত এনেকৈ ভৰাই দিয়া হয়। ভৰাই পিনে এইবিলাক সাৰ প্ৰস্তুত কৰা হয়, ইয়াৰ পৰাও সাৰ প্ৰস্তুত কৰা হয়। তো এইফালে দেখিছে আপোনালোকে চাব। তো এতিয়া আমি তাৰ পৰা ওলাই দিলোঁ বন্ধুসকল। এতিয়া ডাইৰেক্ট ফটোশ্বুট কৰা জেগালৈকে যাওঁ। তো তালৈকে গৈ পিনে কি ফটো মাৰোঁ সেইবিলাকো দেখাম। তো ব'লক। জেগাডোখৰ দেখিছে আগতে মোৰ ভিডিঅ'ত, প্ৰথমটো ভিডিঅ' ইয়াতে আৰম্ভ কৰিছিলোঁ। শিৱ মন্দিৰ, জয় শিৱ বাবা। ভিডিঅ'টো বনাই এতিয়া ফটো মাৰিব আহিলোঁ। এইবিলাক ফটো এনেকুৱা উঠিছে। তো বন্ধুসকল তাৰ পৰা আহিলোঁ, আমি কম্প'জ দেখালোঁ, ফটোশ্বুটো কৰিলোঁ, তেনেকৈ দেখালোঁ, ফাৰ্ষ্ট মটো ব্লগো দেখালোঁ। তো আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলটো যিহেতু মোৰ নতুন হয় সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তো আজিলৈ বাই বাই।